হে গাইস, আপোনালোকে ফাৰ্ষ্ট অফ অল এই দুটা গানটো শুনি লওক। সো এই দুইটা গানে মই যদি আপোনালোকক ক'বলৈ যাওঁ ৰিয়েলিটি মই ক'ম আজি। সো এই দুইটা গান মই কি এআইৰ সহায়ত বনাইছোঁ। আপোনালোকে বিশ্বাস কৰিবনে? হয় বন্ধুসকল, এআইৰে আমি গান বনাব পাৰি। কেনেকৈ বনাব লাগে আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছ আপোনালোকক দেখুৱাম। আচলতে আমি এটা গান কেনেকৈ বনাব পাৰি, মই এনেকুৱা গান বহুতো বনাইছোঁ। আপুনি এছামিজ লেংগুৱেজত বনাব পাৰে, নাইবা ইংলিছ লেংগুৱেজত বনাব পাৰে, নাইবা আপুনি হিন্দী লেংগুৱেজত যিবিলাক বলিউড গান আছে, সাউথ ইণ্ডিয়ান গান আছে, আপোনালোকে সেইবোৰ গানো আপুনি ক্ৰিয়েট কৰিব পাৰে। চ' মই বহুতো গান বনাইছোঁ। মোৰ গানৰ নাম হ'ল, এটা হ'ল মাহিবে সনম, এটা হ'ল কসম তেৰি কসম, আৰু এটা হ'ল সনম কিবা আছিল, এইটো মই নাজানো। আৰু এটা যিটো মোৰ লাভ ষ্টৰীৰ বিষয়ে হয় গানটো, চ' সেইটো হ'ল চাৰ মুলাকাতে। এনেকুৱা ধৰণৰ গান মই কি কৈছোঁ নিজে ক্ৰিয়েট কৰিছোঁ এআইৰ সহায়ত। আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। জাষ্ট ভিডিঅ'টো ধৈৰ্য সহকাৰে সম্পূৰ্ণ চাওক। কেনেকৈ এটা গান বনাব সম্পূৰ্ণ প্ৰচেছ আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। চ' বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ, আপুনি ছং যদি ক্ৰিয়েট কৰিব বিচাৰে নাইবা আপুনি যদি গান বনাব বিচাৰে এআইৰ দ্বাৰা, ফাৰ্ষ্ট অফ অল আপোনাৰ যাব লাগিব চেট জিপিটি, য'ত আমি কি বনাম লিৰিক্স বনাম। চ' মই চেট জিপিটিত গ'লোঁ। চেট জিপিটিত যাই আপুনি আপোনাৰ মতে আপুনি ক্ৰিয়েট কৰিব পাৰে। যে মই লিখি দি আছোঁ ইয়াত। চ' গাইজ, মই ইয়াত লিখিছোঁ মোক এটা ছং লিৰিক্স দিয়া, এছামিজ নেচাৰ টাইপ এণ্ড চিম্পল এণ্ড ৰিয়েলিষ্টিক টাইপ উইথ ষ্টাইল। য'ত আপুনি ইয়াত পেষ্ট কৰাৰ লগে লগে আপোনাক কি কৰিব, কিছুমান ষ্টাইলত আপোনাৰ ই এটা গান বনাই দিব। ইয়াত চাব পাৰে, সেউজীয়া পাহাৰৰ বাটে বাটে বতাহে গায় মিঠা গান, নদীৰ পানী জোনাক নামে মন যায় দূৰ অজান। চ' এইটো গান মই কি কৰিম, ইয়াত জাষ্ট আপুনি ইয়াৰ পৰা ডাইৰেক্ট কপি কৰিব। ইয়াৰ পৰা আপুনি ডাইৰেক্ট ইয়াত কি কৰিব, ফুলখিনি আপুনি কপি কৰিব। কপি কৰাৰ পিছত ইয়াত কপি মই কৰিলোঁ। কপি কৰাৰ পিছত আপোনাৰ যাব লাগিব আৰু এটা ৱেবছাইটটোৰ যোৱাৰ পিছত আপুনি কি কৰিব লাগিব। চ' ফাৰ্ষ্ট অফ অল মই জানিলোঁ কি গুগলত যাই ইয়াত আপুনি চাৰ্চ কৰিব সুনো এআই। চাৰ্চ কৰাৰ পিছত এইটো ৱেবছাইট আহিব। ৱেবছাইটত যেতিয়া আপুনি ক্লিক কৰিব, ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। চ' যেতিয়া এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, আপুনি ইয়াত চাওক ছং এটা অপশ্যন আছে, এইটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি চাব পাৰে লিৰিক্স আৰু ষ্টাইল। মই ইয়াত কি কৰিম, লিৰিক্সটো আগতে আপলোড কৰিম, য'তটো মই কপি কৰি আনিছোঁ। ইয়াত মই এইটো লিৰিক্সটো আপলোড কৰি দিলোঁ, মোৰ যি গানৰ লিৰিক্স আছে সেইটো। আৰু ইয়াত ষ্টাইলটো এতিয়া আপলোড কৰিব লাগিব। চ' মই ষ্টাইলটো কি কৰোঁ, চেট জিপিটিৰ পৰা বনাই আনো। চ' মই ইয়াত লিখি দিম ষ্টাইল। মই জাষ্ট ইয়াত লিখিলোঁ কি ষ্টাইল দো, এনেকৈ এই গানৰ ষ্টাইলটো অলপ দিবলৈ কৈছোঁ। মই গানৰ ষ্টাইলটো ইয়াত চাব লাগে আপুনি, এআই মিউজিক ষ্টাইল প্ৰম। ইয়াত এইখিনি মই কি কৰিম, ইয়াতে কপি কৰিম। কপি কৰি মই এই যি ষ্টাইল আছে, এই ষ্টাইল অপশ্যনত মই এইখিনি পেষ্ট কৰি দিম। পেষ্ট কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ আৰু একো ঝামেলা কৰিব নালাগে। আপুনি ইয়াত চাব পাৰে মোৰ অপশ্যনত যে আছে, এই মোৰ অপশ্যনত ক্লিক কৰি আপুনি এতিয়া ভোকাল জেণ্ডাৰ আপুনি মেল ফিমেল চিলেক্ট কৰিব পাৰে। মই একো চিলেক্ট নকৰোঁ, মই এই গানৰ নামটো দিম নেচাৰ। ধৰিলোঁ মই এই গানৰ নামটো দিলোঁ নেচাৰ। আপুনি যিকোনো নাম ৰাখিব পাৰে, গান অনুসৰি আপুনি নামটো ৰাখিব। চ' মই নেচাৰ ৰাখিলোঁ। ৰখাৰ পিছত আপোনাৰ এতিয়া আৰু একো কৰিব নালাগে, আপুনি জাষ্ট ইয়াত যে ক্ৰিয়েট অপশ্যন আছে, ক্ৰিয়েট অপশ্যনত জাষ্ট ক্লিক কৰিব। চ' গাইজ, যেতিয়া আপুনি ক্ৰিয়েট অপশ্যনত ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকুৱা 4টা ছং আহিব ইয়াত একেবাৰে ক্ৰিয়েট হৈ। চ' ইয়াৰ পৰা আপুনি দুটা ইউজ কৰিব নোৱাৰে। এই দুটা আপুনি যি আপগ্ৰেড ফৰ ফুল ছং, এই দুটা আপুনি কেতিয়াও ডাউনলোড কৰিব নোৱাৰে। যদি আপুনি ডাউনলোড কৰিবলৈ যায় তেনেহ'লে আপোনাৰ ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। চ' মই আপোনাক ছাজেষ্ট কৰিম আপুনি ফ্ৰী যিবিলাক ছং আছে, এই দুটা ওপৰৰ দুটা যি ফ্ৰী ছং আছে, এই দুটা আপুনি কি কৰিব পাৰে, ট্ৰাই কৰিব পাৰে। মই আপোনালোকক গানটো অলপ শুনাই দি আছোঁ, আপুনি শুনক।
সো গাইজ গান ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াত জাষ্ট থ্ৰী অপশ্যনত ক্লিক কৰিব। থ্ৰী অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি চাব পাৰে ডাউনলোড অপশ্যন আছে। ইয়াত এই ডাউনলোড অপশ্যনত ক্লিক কৰি ইয়াত আপুনি সিলেক্ট কৰিব MP3 অডিঅ'। এইটো জাষ্ট আপুনি ইয়াত সিলেক্ট কৰিব। সিলেক্ট কৰাৰ লগে লগে ডাউনলোড এনিৱে আপুনি এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো গান আছিল এইটো গান আপোনাৰ ডাউনলোড হৈ ইয়াত চাব পাৰে আপোনালোকে ডাউনলোড হৈ আহিছে। সো বন্ধু বান্ধৱীসকল ভিডিওটো কেনে লাগিছে, যদি ভাল লাগিছে তেনেহলে ভিডিওতে এটা লাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনেকৈ নতুন নতুন টিপছ চোৱাৰ কাৰণে চেনেলটো ফলো কৰি ৰাখিব। আজিৰ কাৰণে এইখিনি ভিডিও চোৱাৰ কাৰণে ধন্যবাদ।